ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ 2 শিক্ষাৰ্থী। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজঘাট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ 2 শিক্ষাৰ্থী ক্ৰমে উপাসনা বৰুৱা আৰু অলি চাবুক ধৰাই ইণ্ডিয়ান য়ং ইনভেণ্টৰ চেলেঞ্জত অংশগ্ৰহণ কৰি খ্যাতি অৰ্জন কৰিছে। 21 এপ্ৰিলত অনলাইন যোগে অনুষ্ঠিত হোৱা ৰিজনেল লেভেলৰ প্ৰতিযোগিতাত 2 শিক্ষাৰ্থীয়ে ভীমকলৰ পৰা অভিনৱ পদ্ধতিৰে গুড় প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্জ্বলাবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, ত্ৰিপুৰা, উৰিষ্যা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰাও আৱিষ্কাৰক আৰু উদ্ভাৱকসকলে অংশগ্ৰহণ কৰে। 2 শিক্ষাৰ্থীক পৰিয়ালৰ লোকৰ লগতে সহায় কৰে বিদ্যালয়ৰ শিক্ষক জয়গুৰাম বৰাই। 2 শিক্ষাৰ্থীৰ এনে সাফল্যত লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিন সাতবান আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুটিয়াই অভিনন্দন জ্ঞাপন কৰিছে। আমি এই প্ৰকল্পটো সাধাৰণতে খুব সাধাৰণভাৱে আমাৰ মনলৈ আহিছিল আৰু আমি তাকে কৰি চাইছিলোঁ আৰু আমি তাত সফল হৈছিলোঁ। তাৰপাছত আমি এই কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিলোঁ আৰু দেখিছোঁ যে এই কম্পিটিশ্যনত আমি নিৰ্বাচিত হ'বলৈ সক্ষম হৈছোঁ। এতিয়া আমি আশাবাদী যাতে আমাৰ এই প্ৰকল্পই আৰু আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈও নিৰ্বাচিত হ'ব পাৰোঁ, যিহেতু আমি অহা 27 আৰু 28 মে গুজৰাটৰ ভেলোডাৰ চিগমা ইনষ্টিটিউটত আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম। সকলোৱে আশীৰ্বাদ কৰোঁ যাতে আমি এই প্ৰতিযোগিতাত নিৰ্বাচিত হৈ পুনৰ আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈ পুনৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব। যিহেতু এতিয়া তোমালোক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নাম উজ্জ্বলিবলৈ সক্ষম হৈছে, এতিয়া তোমালোকৰ অনুভৱ কেনেকুৱা? ক'বলৈ গ'লে সঁচাকৈ এক বিৰাট আমাৰ বাবে সাফল্য, খুব সুন্দৰ অনুভৱ। মই প্ৰথমতে ধন্যবাদ জনাম প্ৰতিটো মুহূৰ্ততে আমাৰ লগত মেণ্টৰ হিচাপে ছাৰৰ দৰে লাগি থকা আমাৰ অতিকৈ সন্মানীয় জয়গুৰাম বৰা ছাৰক। আমাৰ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাগুৰুৱে আমাক বিভিন্ন সময়ত অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁলোকৰ আশীষসমূহেই আচলতে আমাৰ বাবে সফল প্ৰাপ্তি আনি দিয়ে। স্বাভাৱিকতে আমি উৎপ্ৰফুল্লিত হৈ পৰিছোঁ। আমাৰ এই বৰনাৰায়ণপুৰৰ খেৰাজঘাট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 2 মেধাৱী শিক্ষাৰ্থী উপাসনা আৰু অলি, তেওঁলোকৰ পাৰফৰ্মেঞ্চ ইতিমধ্যে আমি কলেজলৈ অহাৰ পৰাই লক্ষ্য কৰিছিলোঁ। আৰু এই বছৰ যি ইণ্ডিয়ান য়াং ইন'ভেটৰ্ছ এণ্ড ইনভেণ্টৰ্ছ চেলেঞ্জ ইভেণ্ট আছিল, সেই ইভেণ্টত ইষ্টাৰ্ণ ইণ্ডিয়াৰ আটাইকেইখন ৰাজ্যৰ লগতে অসমৰ পৰা তেওঁলোকে প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ প্ৰতিবেদন, বাৰ্তা 365।